এইটো গোটেই আসামৰ এইটো সমস্যা মানে খালি কাৰ্বি আংলং খটখটি বুলি নহয় আপুনি মানে বস্তুটো খালি মহিনাতে 200 টকা যদি কারেন্ট বিল দিলেতো আমার লাইফ আমি জিন্দা হম এটি নহয় নিজৰ পেট কাৰণে দো বাক্কা ৰুটি কাৰণেও আমি ভাবিব লাগিব তাৰ পাছতে আমাৰ মাইকী বাচ্চাৰ মেডিকেল মোৰ চলো ঠিক আছে অলপমান মই ভাল হবে মই কৰি লম কিন্তু খুৰি বেচা মানুহ মেইন টিছৰ পৰা ওলাই 15 কিলোমিটাৰ পাইডেল মাৰিব লাগিব খুৰি বেচিব লাহুৰি কারেন্ট দিয়াটো কোনো ডাঙৰ কথা নহয় একজন লাইনম্যান মানুহ যাব ট্ৰান্সফৰ্মাৰত কানেক্ট কৰি দিব বাস কারেন্ট পাই গল ধাৰটো হিসাব কৰি থাকিম না আকৌ কিন্তু এটো যদি নামানে নেক্সট দিন পৰা ইয়াতে আমাৰ মাটি আছে তাতে কমসে কম মহিলা পুৰুষ যি আছে আজিতো অলপ মানুহ কম আছে কিন্তু মাইকী বাচ্চা সব আনিব হিন্তি 10% পাব্লিকে আহিছে দে আজি কমসে কম 200-300 মান হ'ব আৰু ইয়াত বাৰাখানা হ'ব প্ৰত্যেক ৰাতি ইয়াত হ'ব কুম্বল সুম্বল লৈ আনিম যেতিয়া লগে আমাৰ ডিমান্ডটো ফুলফিল নহব আৰু তেতিয়া কিন্তু আজি খালি কারেন্ট মাঙিছো কালি পৰা কিন্তু কারেন্টৰ কথা পাহৰি যাম লাগিলে কারেন্ট নিদিবি আমাকে আমি মালিক হয় আমাকে কারেন্ট দিয়া নাই হেনটকে কারেন্ট দিছে তো না ফ্যাক্টরি বিলাকে কারেন্ট দিয়া নাই কলে সব বন্ধ কৰিবি হ্যাঁ আমি ইয়াতে যেতিয়া লগে আমাৰ ডিমান্ড কিন্তু আজিটো কারেন্টৰ আছে কালি পৰা কিন্তু আমাৰ মাটিৰ ডিমান্ড আৰু এই ভান্ডাৰী সাহেবটো এনে ইয়াত পৰা ট্ৰান্সফাৰ কৰিব লাগে আমি মেমোৰেন্ডামৰ ড্ৰাফট কৰি পেলাই অলৰেডি আমি ৰেডি কৰি দিছো কিন্তু আজি বিহু দিনটো কমসে কম আমাৰ এসডিও সাবকো বিহু খাব দিম বুলি না কালি শনিবাৰ কিন্তু কালি আমি এসডিও অফিসত তাতেও যাম তাতেও কিন্তু মেমোৰেন্ডাম দিব আমি কাউন্সিলৰ তাতেও যাম ইলেকশনও আহিছে উপায় নাই আমাৰ আৱাজ কি আছে ভাই আমি ভিতৰতে সব প্ৰায় কমাৰ্শিয়েলাইজ এৰিয়া ইয়াত ইন্ডাস্ট্রি ফ্যাক্টরি আপনার ডিউডৰ পৰা লৈ পেলাই দাৰু মহল সব আছে ইয়াত হ্যাঁ তো এই ফ্যাক্টরি মালিক কিটা কি কৰিছিলে যে হেনকে কারেন্ট লাগে লার্জ ভোল্টত কারেন্ট লাগে তো এন্টি বুকাজান পৰাটো কন্ট্রোল কৰিব নোৱাৰে আকৌ তো 2007ত মাটিটো বস্তি যাই পেলাই এসডি যোনটো দাদেন এসডি অফ বুকাজান কোন আসলে তাৰ নামটো পাহৰি গল হিয়ন্তি বস্তি যাই পেলাই আকৌ মাটি মাঙা শুরু কৰিলে তো পাকা ফিল্ডেও মাটি দিবলৈ বিহাৰী হেন্টৰ হাততেও মাটি নাই আৰু লাহুৰজানতো আকৌ মিয়া হেন্টৰ দুদু কলনীতেও মাটি নাই দিবলৈ হ্যাঁ তো এনেকা কৰি আকৌ ফৰেষ্ট গেটেও মাটি নাই নেপালী হিন্দিও মাটি দিবলৈ আলাজ আমাৰ কাৰ্বি বস্তিতে সোমাইছে ইয়াতে মাটি পাব অলপ তো ইয়াতে মাটি তেতিয়া আমাৰ সিনিয়ৰ হিন্দি কি কৰিছে আমাকে আকৌ নিহুদি পেলাই মাটিটো দিবলৈ শুরু কৰিছে তেতিয়াও প্ৰটেষ্ট কৰিছিলে যে মাটি নিদিবি লাগিলে লিখিতভাৱে কিবা একটা কৰি পেলাই কম্পেনসেশন যোনটো ক্ষতিকৰণ সরকারটো ক্ষতিকৰণ কৰিবতো না এটো ক্ষতিকৰণ আমাক লাগে বুলি কিন্তু তেতিয়া দিয়া নাই তো তেতিয়াও মানে এই ৰাইজৰ যোনটো এংগাৰ যোনটো তেতিয়াৰ পৰা আছিলে 2007ৰ পৰা তেতিয়া কংগ্ৰেছ গভৰ্ণমেণ্ট আছিলে এইচডি মিনিষ্টাৰ আছিলে হি নিজে আহি পেলাই এই ৰিবনটো কাটি গৈছে ইয়াৰ ইনগ্ৰেশনটো 2007ত এইটো আপোনাৰ খৰচিং ইটি ডাঙৰীয়া দে হাওৰাঘাটৰ দাদেন এমএলএ হি এইচডি মিনিষ্টাৰো আছিলে হিয়ে কাটি গৈছিলে কিন্তু তেতিয়া একটা ভাৰ্বাল কমিটমেন্ট আছিলে যে আমাৰ ইয়াতে লোকেল যোনটো বংৰুং বস্তি নথং বস্তি যোনটো আমৰি ৰংপি যোনটো ৰংখেলান জৰটকবি এই লোকেল ইউথ হেণ্টকৰ যোনটো আনএমপ্লয়মেণ্টৰ যোনটো প্ৰব্লেম গ্ৰেড 4 হলেও কিবা এটা এমআৰ হলেও হুমাই দিম 2-3 জন হলেও বুলি আৰু কাৰেণ্টৰ যোনটো সাবসিডি হলেও ইটো হলেও দিব মাটি কম্পেনসেশনটো আমি দিব পাৰো নাই কিন্তু এইবিলাকো কৰিব বুলি হেন্টৰ কমিটমেন্ট আছিলে কিন্তু এই বস্তু কৰিব নোৱাৰা কাৰণে আমাৰ ৰাইজৰ মাজতে একটা মেসেজ গৈছে যে আমি বোলে ইয়াৰ মানুহটো আমি বিল নিদিলেও হ'ব হ্যাঁ বস্তুটো